নীৰাৰ অসুখ হ'লে, আচিনাৰ অসুখ হ'লে, কবিতাৰ শব্দত নিগৰি পৰে কবিৰ দুখ। আজি মোৰ প্ৰিয় মহানগৰীৰ অসুখ। মহানগৰীৰ অসুখৰ বাতৰি সকলো ফালে, কজলা হৈ বৈছে নগৰীৰ দুখ। বুকুত ঘাঁ হোৱা ঠাইত ককবকাইছে মানুহ। টিভিত মূৰটো সুমুৱাই বাকীবোৰে চাইছে সেই দুখ। স্থবিৰ মহানগৰীত গৃহস্থ এতিয়াও উভতি অহা নাই। ঘাঁবোৰ হেনো পকিছে। টিউচনলৈ যোৱা ল'ৰা ছোৱালী হালো তাতেই ৰখি আছে। গৃহিণী টিভিৰ সন্মুখত কামবোৰ পৰি আছে আলৈ আথানি হৈ। হাতত গৰম চাহ লৈ টিভিৰ পৰ্দাত বিশেষজ্ঞৰ আদালত বহিছে। কাৰ বাবে এই অসুখ? কোন দোষী? বিচাৰ চলিছে। সকলোৱে অভিশাপ দিছে টকলা পাহাৰটোক। পাহাৰটো সদায় টকলা নাছিল। নগৰীখনো সদায় নিয়ন লাইটৰ পোহৰত জকমকাই নাছিল। জোনাকী উৰিছিল মহানগৰীৰ বুকুত। যিদিনাখন জোনাকী পৰুৱাবোৰ নগৰী এৰি গুচি গ'ল, খাটি খোৱা মানুহবোৰো আশ্ৰয় ল'লে উদাৰ পাহাৰৰ বুকুত। মহানগৰীৰ নীলাবোৰ বগা হ'ল, পাহাৰৰ সেউজীয়াবোৰ কজলা হ'ল। পাহাৰৰ সেউজীয়া দুখ কজলা হৈ বৈ গ'ল মহানগৰীৰ বুকুৱেদি। আজি মহানগৰীৰ